Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো ভালেই। মই লাকিয়ে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া মই মেকআপ ষ্টুডিঅ'লৈ যাবলৈ ওলাইছোঁ। ছোৱালীজনীক স্কুলৰ পৰা থৈ গ'লোহি, মানে স্কুলত থ'লোঁ আৰু এতিয়া মই মা ঘৰলৈ বুলি আহিলোঁ। এতিয়া বাজিছে 9:30 বাজিছে। এতিয়া মই দোকানলৈ মানে মেকআপ ষ্টুডিঅ'লৈ বুলি যাম আৰু আপোনালোকক আজি মই দেখাম। মই আজি মানে ষ্টুডেণ্টখিনিক মেকআপৰ ডেমো এটা দিম আৰু মানে সিহঁতক দেখাম আৰু কেনেকৈ সম্পূৰ্ণ ব্ৰাইডেল মেকআপটো কৰে। ঠিক আছে, তেন্তে আপোনালোককো দেখাই যাম মই ভিডিঅ'টো। আপোনালোকে চাই যাব, স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনটো আপোনালোকে পাই থাকে। ঠিক আছে, ভিডিঅ'টো তেন্তে চাই যাব। আৰু এইফালে মই এতিয়া মেকআপ ষ্টুডিঅ' আহি পাই গ'লোহি। মই যাক হেল্প কৰিবৰ কাৰণে মোৰ লগত ৰাখিছোঁ, তাই বাকীখিনি কাম কৰি মেলি ল'লে, খোলা মেলা বাকীখিনি যি কাম থাকে। তো এইফালে এতিয়া মই ধূপ জ্বলাই মেলি লওঁ, প্ৰাৰ্থনা কৰি মেলি লওঁ আৰু এইফালে যে দেখিছে ৰাস্তাত ধেৰ মানুহ গোট খাই থকা, আৰু মোৰ মেকআপ ষ্টুডিঅ'ৰ সন্মুখতে প্ৰতিটো বুধবাৰে বজাৰ বহে, তো সেইটো কাৰণে মানুহ ধেৰ থকা আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে এতিয়া মই মেকআপৰ বস্তুখিনি উলিয়াই মেলি ল'লোঁ, যিখিনি মোক আজি দৰকাৰ হ'ব। আৰু ইহঁতিও আহি মেলি পালেহি আৰু এজনীকৈ। আৰু এইফালে আজি মোৰ মডেল নীলাক্ষী বা, তাই বহুত দিনৰ পৰা কৈ আছিলে যে মোক মেকআপ এটা কৰি দিবা, তো সেইটো কাৰণে ভাবিলোঁ তাইক মই মাতি আনো বুলি, আৰু তাইও আহিলে। এতিয়া মই প্ৰথমে পেকৰে এটা প্ৰডাক্ট লৈ পিনে এতিয়া মই ফেচটো প্ৰথমতে ক্লিন কৰি মেলি লৈছোঁ। তাৰপিছত মই ব্যৱহাৰ কৰিছোঁ পেকৰ একুৱা ব্লাছ মইশ্চাৰাইজাৰ। এতিয়া মই ডাৰ্ক চাৰ্কুলৰ কাৰণে পেকৰ এখন কনচিলাৰ পেলেটখন ইউজ কৰিছোঁ, আৰু এফালে ব্লেণ্ড কৰি দিছোঁ ভালকৈ। মই হাতেৰে ব্লেণ্ড কৰি বেছি ভাল পাওঁ, সেইটো কাৰণে লগালোঁ, আৰু ব্ৰাছডাল বিচাৰি পোৱা নাছিলোঁ সেইটো টাইমত, তো সেইটো কাৰণে হাতেৰে লগালোঁ। আৰু এইফালে মই ব্লেণ্ডাৰে ভালকৈ ব্লেণ্ড কৰি মেলি লৈছোঁ। আপোনালোকেও যিমান পাৰে ভালকৈ ব্লেণ্ড কৰিব, আৰু অভাৰ ব্লেণ্ডিঙো ভাল নহয়। আৰু এতিয়া পেকৰে সেইখন পেলেটৰ পৰাই মই এতিয়া কনচিলাৰ অলপ ইউজ কৰিছোঁ। এইখিনি ভালকৈ এপ্লাই কৰি মেলি ময়ো আকৌ ভালকৈ ব্লেণ্ড কৰি মেলি ল'ম। আৰু এতিয়া মই পেকৰে HD ফাউণ্ডেশ্যন দুটা এপ্লাই কৰিছোঁ, দুটা মিক্স কৰি মেলি তাৰ ফেচত এপ্লাই কৰিছোঁ।
এতিয়া মই ব্যৱহাৰ কৰিছোঁ পেকৰ এইফালে ষ্টুডিঅ' HD কনচিলাৰ আৰু সেইখিনিও মই এপ্লাই কৰি মেলি ভালদৰে ব্লেণ্ড কৰি মেলি ল'ম। এতিয়া মই ক্ৰীম ব্লাছাৰ এপ্লাই কৰিছোঁ আৰু এইটো পেকৰ নহয়, বেলেগ কিবা প্ৰডাক্ট আছিলে, মই পাহৰিছোঁ নামটো।
আৰু এইফালে এতিয়া মেকআপৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইহঁতকো মই ক'লোঁ যে আইলেছ এডাল লগাইছোঁ তোমালোকে কেনেকৈ এপ্লাই কৰে আইলেছ সেইটো কাৰণে সিহঁতে চবেই লগাই চাইছে আৰু মোলৈ চাওকচোন মই কি কৰি আছিলোঁ সেইটো টাইমত মেকআপটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া হেয়াৰ ষ্টাইলৰ কাম আছে আৰু এইফালে ইহঁতক মই সেই ক্ৰিম্পিং কৰিবলৈ দি দিলোঁ আৰু ইহঁতে সেই ক্ৰিম্পিং কৰি মেলি আছে গোটেইকেইজনীয়ে এবাৰ এপ্লাই কৰিলে তাৰপিছত আজি একেবাৰে ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইটো আপোনালোকে এংগেজমেণ্ট লুক বুলি ধৰিব পাৰে আৰু তাই অলপ লাজো কৰিছে কাৰণ তাই কৈছে যে মোৰতো এনেকৈ আজিলৈকে ফটো উঠাৰ অভ্যাস নাই সেইটো কাৰণে তাই লাজ কৰিছে একো নাই তুমি আহিলে ভাল লাগিলে থেংক ইউ নিলাক্ষিবা আৰু যদি কোনোবাই ভাবিছে যে মোক এংগেজমেণ্ট লুক এনেদৰে লাগে বা ব্ৰাইডেল মেকআপ হ'লেও লাগে তেন্তে মোক কণ্টেক্ট কৰিব পাৰে আৰু মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰি ল'ব তেতিয়া আপোনালোকে তাইৰ ফটো আৰু ৰিলচবোৰ পাই যাব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আজিলৈ